কেছ আজি মাত্ৰ হোৱা নাই, বহুতবাৰ হৈছে। বহুতবাৰ কিয় হৈ আছে? কাৰণ কিয়? আমাৰ প্ৰশাসনে ইহঁতক পানিছমেণ্ট দিব পৰা নাই নেকি? যদি আমাৰ প্ৰশাসনে এই খাদ ফিগত যদি ধৰিব নোৱাৰে, অন্যথা আমি বেলেগ ধৰণৰ আমি আন্দোলন কৰিম। তুলসীবিলত মাইনৰ ছোৱালীয়ে গ্ৰেপ কৰিলে। মই অল আছাম ট্ৰাইবেল ষ্টুডেণ্ট ইউনিয়নৰ পৰা মই গৰিহণা দিছোঁ, ধিক্কাৰ দিছোঁ। কিয়নো এনেকুৱা ৰেপ কেছ আজি মাত্ৰ হোৱা নাই, বহুতবাৰ হৈছে। বহুতবাৰ কিয় হৈ আছে? কাৰণ কিয়? আমাৰ প্ৰশাসনে ইহঁতক পানিছমেণ্ট দিব পৰা নাই নেকি? তো আচৰিতজনক। যদি আমাৰ প্ৰশাসনে এই খাদ ফিগত যদি ধৰিব নোৱাৰে, অন্যথা আমি বেলেগ ধৰণৰ আমি আন্দোলন কৰিম। অন্যথা ইয়াৰ দোষটো আমি প্ৰশাসনকে জাপি দিম। এইটোৱেই, ধন্যবাদ। তুলসীবিলত মাইনৰ ছোৱালীয়ে গ্ৰেপ কৰিলে। মই অল আছাম ট্ৰাইবেল ষ্টুডেণ্ট ইউনিয়নৰ পৰা মই গৰিহণা দিছোঁ, ধিক্কাৰ দিছোঁ। কিয়নো এনেকুৱা ৰেপ কেছ আজি মাত্ৰ হোৱা নাই, বহুতবাৰ হৈছে। বহুতবাৰ কিয় হৈ আছে? কাৰণ কিয়? আমাৰ প্ৰশাসনে ইহঁতক পানিছমেণ্ট দিব পৰা নাই নেকি? তো আচৰিতজনক। যদি আমাৰ প্ৰশাসনে এই খাদ ফিগত যদি ধৰিব নোৱাৰে, অন্যথা আমি বেলেগ ধৰণৰ আমি আন্দোলন কৰিম। অন্যথা ইয়াৰ দোষটো আমি প্ৰশাসনকে জাপি দিম। এইটোৱেই, ধন্যবাদ। এনেকুৱা ৰেপ কেছ আজি মাত্ৰ হোৱা নাই, বহুতবাৰ হৈছে। বহুতবাৰ কিয় হৈ আছে? কাৰণ কিয়? আমাৰ প্ৰশাসনে ইহঁতক পানিছমেণ্ট দিব পৰা নাই নেকি? যদি আমাৰ প্ৰশাসনে এই খাদ ফিগত যদি ধৰিব নোৱাৰে, অন্যথা আমি বেলেগ ধৰণৰ আমি আন্দোলন কৰিম। তুলসীবিলত মাইনৰ ছোৱালীয়ে গ্ৰেপ কৰিলে। মই অল আছাম ট্ৰাইবেল ষ্টুডেণ্ট ইউনিয়নৰ পৰা মই গৰিহণা দিছোঁ, ধিক্কাৰ দিছোঁ। কিয়নো এনেকুৱা ৰেপ কেছ আজি মাত্ৰ হোৱা নাই, বহুতবাৰ হৈছে। বহুতবাৰ কিয় হৈ আছে? কাৰণ কিয়? আমাৰ প্ৰশাসনে ইহঁতক পানিছমেণ্ট দিব পৰা নাই নেকি? তো আচৰিতজনক। যদি আমাৰ প্ৰশাসনে এই খাদ ফিগত যদি ধৰিব নোৱাৰে, অন্যথা আমি বেলেগ ধৰণৰ আমি আন্দোলন কৰিম। অন্যথা ইয়াৰ দোষটো আমি প্ৰশাসনকে জাপি দিম। এইটোৱেই, ধন্যবাদ। তুলসীবিলত মাইনৰ ছোৱালীয়ে গ্ৰেপ কৰিলে। মই অল আছাম ট্ৰাইবেল ষ্টুডেণ্ট ইউনিয়নৰ পৰা মই গৰিহণা দিছোঁ, ধিক্কাৰ দিছোঁ। কিয়নো এনেকুৱা ৰেপ কেছ আজি মাত্ৰ হোৱা নাই, বহুতবাৰ হৈছে। বহুতবাৰ কিয় হৈ আছে? কাৰণ কিয়? আমাৰ প্ৰশাসনে ইহঁতক পানিছমেণ্ট দিব পৰা নাই নেকি? তো আচৰিতজনক। যদি আমাৰ প্ৰশাসনে এই খাদ ফিগত যদি ধৰিব নোৱাৰে, অন্যথা আমি বেলেগ ধৰণৰ আমি আন্দোলন কৰিম। অন্যথা ইয়াৰ দোষটো আমি প্ৰশাসনকে জাপি দিম। এইটোৱেই, ধন্যবাদ। এনেকুৱা ৰেপ কেছ আজি মাত্ৰ হোৱা নাই, বহুতবাৰ হৈছে। বহুতবাৰ কিয় হৈ আছে? কাৰণ কিয়? আমাৰ প্ৰশাসনে ইহঁতক পানিছমেণ্ট দিব পৰা নাই নেকি? যদি আমাৰ প্ৰশাসনে এই খাদ ফিগত যদি ধৰিব নোৱাৰে, অন্যথা আমি বেলেগ ধৰণৰ আমি আন্দোলন কৰিম। তুলসীবিলত মাইনৰ ছোৱালীয়ে গ্ৰেপ কৰিলে। মই অল আছাম ট্ৰাইবেল ষ্টুডেণ্ট ইউনিয়নৰ পৰা মই গৰিহণা দিছোঁ, ধিক্কাৰ দিছোঁ। কিয়নো এনেকুৱা ৰেপ কেছ আজি মাত্ৰ হোৱা নাই, বহুতবাৰ হৈছে। বহুতবাৰ কিয় হৈ আছে? কাৰণ কিয়? আমাৰ প্ৰশাসনে ইহঁতক পানিছমেণ্ট দিব পৰা নাই নেকি? তো আচৰিতজনক। যদি আমাৰ প্ৰশাসনে এই খাদ ফিগত যদি ধৰিব নোৱাৰে, অন্যথা আমি বেলেগ ধৰণৰ আমি আন্দোলন কৰিম। অন্যথা ইয়াৰ দোষটো আমি প্ৰশাসনকে জাপি দিম। এইটোৱেই, ধন্যবাদ। তুলসীবিলত মাইনৰ ছোৱালীয়ে গ্ৰেপ কৰিলে। মই অল আছাম ট্ৰাইবেল ষ্টুডেণ্ট ইউনিয়নৰ পৰা মই গৰিহণা দিছোঁ, ধিক্কাৰ দিছোঁ। কিয়নো এনেকুৱা ৰেপ কেছ আজি মাত্ৰ হোৱা নাই, বহুতবাৰ হৈছে। বহুতবাৰ কিয় হৈ আছে? কাৰণ কিয়? আমাৰ প্ৰশাসনে ইহঁতক পানিছমেণ্ট দিব পৰা নাই নেকি? তো আচৰিতজনক। যদি আমাৰ প্ৰশাসনে এই খাদ ফিগত যদি ধৰিব নোৱাৰে, অন্যথা আমি বেলেগ ধৰণৰ আমি আন্দোলন কৰিম। অন্যথা ইয়াৰ দোষটো আমি প্ৰশাসনকে
জাপি দিম মই এইটোৱেই ধন্যবাদ এনেকুৱা ৰেপ কেছ আজি মাত্ৰ হোৱা নাই বহুতবাৰ হৈছে বহুতবাৰ কিয় হৈ আছে কাৰণ কিয় আমাৰ প্ৰশাসনে ইহঁতক পানিছমেণ্ট দিব পৰা নাই নেকি যদি আমাৰ প্ৰশাসনে এই খাদ ফিকত যদি ধৰিব নোৱাৰে অন্যথা আমি বেলেগ ধৰণৰ আমি আন্দোলন কৰিম তুলসীবিলত মাইনৰ ছোৱালীক ৰেপ কৰিলে মই অল আছাম ট্ৰাইবেল ষ্টুডেণ্ট ইউনিয়নৰ পৰা মই গৰিহণা দিছোঁ ধিক্কাৰ দিছোঁ কিয়নো এনেকুৱা ৰেপ কেছ আজি মাত্ৰ হোৱা নাই বহুতবাৰ হৈছে বহুতবাৰ কিয় হৈ আছে কাৰণ কিয় আমাৰ প্ৰশাসনে ইহঁতক পানিছমেণ্ট দিব পৰা নাই নেকি তো আচৰিতজনক যদি আমাৰ প্ৰশাসনে এই খাদ ফিকত যদি ধৰিব নোৱাৰে অন্যথা আমি বেলেগ ধৰণৰ আমি আন্দোলন কৰিম অন্যথা ইয়াৰ দোষটো আমি প্ৰশাসনকে জাপি দিম মই এইটোৱেই ধন্যবাদ তুলসীবিলত মাইনৰ ছোৱালীক ৰেপ কৰিলে মই অল আছাম ট্ৰাইবেল ষ্টুডেণ্ট ইউনিয়নৰ পৰা মই গৰিহণা দিছোঁ ধিক্কাৰ দিছোঁ কিয়নো এনেকুৱা ৰেপ কেছ আজি মাত্ৰ হোৱা নাই বহুতবাৰ হৈছে বহুতবাৰ কিয় হৈ আছে কাৰণ কিয় আমাৰ প্ৰশাসনে ইহঁতক পানিছমেণ্ট দিব পৰা নাই নেকি তো আচৰিতজনক যদি আমাৰ প্ৰশাসনে এই খাদ ফিকত যদি ধৰিব নোৱাৰে অন্যথা আমি বেলেগ ধৰণৰ আমি আন্দোলন কৰিম অন্যথা ইয়াৰ দোষটো আমি প্ৰশাসনকে জাপি দিম মই এইটোৱেই ধন্যবাদ এনেকুৱা ৰেপ কেছ আজি মাত্ৰ হোৱা নাই বহুতবাৰ হৈছে বহুতবাৰ কিয় হৈ আছে কাৰণ কিয় আমাৰ প্ৰশাসনে ইহঁতক পানিছমেণ্ট দিব পৰা নাই নেকি যদি আমাৰ প্ৰশাসনে এই খাদ ফিকত যদি ধৰিব নোৱাৰে অন্যথা আমি বেলেগ ধৰণৰ আমি আন্দোলন কৰিম তুলসীবিলত মাইনৰ ছোৱালীক ৰেপ কৰিলে মই অল আছাম ট্ৰাইবেল ষ্টুডেণ্ট ইউনিয়নৰ পৰা মই গৰিহণা দিছোঁ ধিক্কাৰ দিছোঁ কিয়নো এনেকুৱা ৰেপ কেছ আজি মাত্ৰ হোৱা নাই বহুতবাৰ হৈছে বহুতবাৰ কিয় হৈ আছে কাৰণ কিয় আমাৰ প্ৰশাসনে ইহঁতক পানিছমেণ্ট দিব পৰা নাই নেকি তো আচৰিতজনক যদি আমাৰ প্ৰশাসনে এই খাদ ফিকত যদি ধৰিব নোৱাৰে অন্যথা আমি বেলেগ ধৰণৰ আমি আন্দোলন কৰিম অন্যথা ইয়াৰ দোষটো আমি প্ৰশাসনকে জাপি দিম মই এইটোৱেই ধন্যবাদ তুলসীবিলত মাইনৰ ছোৱালীক ৰেপ কৰিলে মই অল আছাম ট্ৰাইবেল ষ্টুডেণ্ট ইউনিয়নৰ পৰা মই গৰিহণা দিছোঁ ধিক্কাৰ দিছোঁ কিয়নো এনেকুৱা ৰেপ কেছ আজি মাত্ৰ হোৱা নাই বহুতবাৰ হৈছে বহুতবাৰ কিয় হৈ আছে কাৰণ কিয় আমাৰ প্ৰশাসনে ইহঁতক পানিছমেণ্ট দিব পৰা নাই নেকি তো আচৰিতজনক যদি আমাৰ প্ৰশাসনে এই খাদ ফিকত যদি ধৰিব নোৱাৰে অন্যথা আমি বেলেগ ধৰণৰ আমি আন্দোলন কৰিম অন্যথা ইয়াৰ দোষটো আমি প্ৰশাসনকে জাপি দিম মই এইটোৱেই ধন্যবাদ